আজি বনাব ওলাইছোঁ ভাত ভাজি মানে আৰু তাৰ কাৰণে মই কি যোগাৰ কৰি দিছোঁ জানেনে এটা ডিম আৰু এইফালে পিঁয়াজ মটৰ জলকীয়া সকলোবিলাক লৈ ল'লোঁ আৰু ঘৰৰ এটা কুকুৰাৰ ডিম লৈছোঁ প্ৰথমতে আৰু এয়া মই ভাজি ল'লোঁ ধুনীয়াকৈ ডিমটো প্ৰথমতে ভাজি লৈছোঁ পিছত ফেটিবলৈ যিহেতু বেয়া হয় আৰু সকলোবিলাক ভাজি মই এনেকৈ ভাতখিনি তাতে দি দিলোঁ ইয়াত শেষত মই ডিমখিনি দি আৰু কিছু সময় ভাজি দিম আৰু এনেকৈ খাই আমি সকলোৱে ভাল পাওঁ এয়া খাদ্য ৰাতিপুৱা সময়ত নতুবা গধূলি সময়ত খাবলৈ খুবেই সোৱাদ লগা হয় আৰু এইবোৰ বেছি খাব নোৱাৰি যিহেতু আৰু ফ্ৰাইড ৰাইচ বুলিলে অকণমানে যথেষ্ট খালি টেষ্টি হ'ব লাগে আৰু ফাইনেলি মোৰ এয়া টেষ্টি ফ্ৰাইড ৰাইচ ৰেডি খাবলৈ খুবেই সোৱাদ লগা হৈছিলে সেয়ে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব এনেকৈ বনালে বিনা মা মছলাত হোটেলত বা ৰেষ্টুৰেণ্টত খোৱা ফ্ৰাইড ৰাইচতকৈ বেছি সোৱাদযুক্ত হয়